নমস্কাৰ, স্মাৰ্ট জ্ঞানলৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটোত যদি আপুনি নতুন হয়, ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। যিকোনো কম্পিটিটিভ এক্সাম, অসম চৰকাৰে হওক বা সৰ্বভাৰতীয় পৰ্যায়ে হওক, এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় আপোনালোকে দেখা পায়। আৰু বহুতো কেণ্ডিডেটে কুৱেশ্যনটো বহুত টান বুলি ইয়াকে এৰি থৈ গুচি আহে। এই ধৰণৰ কুৱেশ্যনৰ আনচাৰ কিদৰে 10 ছেকেণ্ডমানৰ ভিতৰত উলিয়াব পাৰি, তাৰ আটাইতকৈ সহজ টিপছটোৰ বিষয়ে আমি আলোচনা কৰিম। এই ধৰণৰ কুৱেশ্যনবিলাকক কোৱান্টিটেটিভ এপ্টিটিউড বুলি কোৱা হয় আৰু এইটোক টাইম এণ্ড ৱৰ্ক বুলি কয়। আৰু ইয়াতে টাইম এণ্ড ৱৰ্কৰ আজি ফাৰ্ষ্ট পাৰ্টটোৰ বিষয়ে আমি আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। অনিলে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে, বাবুৱে সেই কামটো 5 দিনত সম্পূৰ্ণ কৰে। যদি দুয়ো মিলি একেলগে কামটো কৰে, তেতিয়া কিমান দিনত কামটো সম্পূৰ্ণ হ'ব? অপশ্যন দিয়া আছে 6 দিন, 3.33 দিন, 7.25 দিন আৰু 7.5 দিন। এনেকৈ যদি দুজন মানুহৰ কাম কিমান দিনত সম্পূৰ্ণ কৰা দুটা দিন দিয়া থাকে, যেনে ইয়াত অনিলৰ 10 দিন আৰু বাবুৰ 5 দিন, তেতিয়া আৰু দুয়োটাই মিলি কিমান দিনত কামটো সম্পূৰ্ণ হ'ব সেইটো উলিয়াব লাগে। তেতিয়া আপোনালোকে একো চিন্তা কৰিব নালাগে, চিধা এটা সূত্ৰত সংখ্যাখিনি পাতি দিলে ইয়াৰ উত্তৰটো ওলাই যাব। সূত্ৰটো হৈছে XY ডিভাইডেড বাই X প্লাছ Y। ইয়াত X হৈছে অনিলক কামটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা দিনৰ সংখ্যা আৰু Y হৈছে বাবুক সেই কামটো কৰিবলৈ প্ৰয়োজন হোৱা দিনৰ সংখ্যা। গতিকে ইয়াত যদি আমি সংখ্যাবিলাক পাতি দিওঁ, Xৰ মান হৈ গ'ল আপোনাৰ 10 আৰু Y মান হৈ গ'ল আপোনাৰ 5, তলতো Xৰ মান 10 প্লাছ আপোনাৰ Y মান হৈ গ'ল 5, 5 দুগুণ 50, 10 5 15। ইয়াত আপুনি 5 কাটি দিয়ক, 5 10 50, 5 3 গুণ 15, 10/3 আৰু ইয়াক যদি আপুনি হৰণ কৰে তেতিয়া 3.33 আনচাৰ ওলাব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 2, 3.33 দিন। এইধৰণে আপুনি এনেকুৱা যিকোনো কুৱেশ্যন আহিলে এইটো সূত্ৰত পাতি আপুনি তাৰ মানবিলাক পাতিলে তাৰ উত্তৰটো তৎক্ষণাত ওলাই যাব। ছেকেণ্ড কুৱেশ্যনটো লৈছোঁ। এ এটা কাম 40 দিনত সম্পূৰ্ণ কৰে, এ আৰু বি দুয়ো মিলি 8 দিনত কামটো সম্পূৰ্ণ কৰে, বি অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব? আমি আগৰ যিটো কুৱেশ্যন চাইছিলোঁ তাত আমি দুয়ো একেলগতে মিলি কাম কৰা আনচাৰ উলিয়াবলৈ হ'লে আমি এটা সূত্ৰ পাতিছিলোঁ, সেইটো হৈছে XY বাই X প্লাছ Y। অৰ্থাৎ ইয়াত এ হৈ গ'ল X, Y হৈ গ'ল বি আৰু দুয়ো মিলি কৰা কামটো XY ডিভাইডেড বাই X প্লাছ Y, এইটো সূত্ৰত আমি নিৰ্ণয় কৰোঁ। গতিকে ইয়াত দুয়ো মিলি এ আৰু বি দুয়ো মিলি কিমান দিনত সম্পূৰ্ণ কৰিছে বুলি দিয়া আছে? 8 দিন। 8 দিন দিয়া আছে আৰু এ অকলে, এ মানে ইয়াত X, এ অকলে কামটো সম্পূৰ্ণ কৰে 40 দিনত। এইকেইটা আমাক দিয়া আছে। গতিকে ইয়াত এইটো সূত্ৰত আপোনাৰ Xৰ মানটো পাতি দিলে ইয়াৰ আনচাৰটো ওলাই যাব। Xৰ মানটো 40 ইনটু Y ডিভাইডেড বাই 40 প্লাছ Y ইজ ইকুৱেল টু 8। আপুনি 40Y 40 প্লাছ Y প্লাছ ইকুৱেল 8 4 32 320 যোগ Y যোগ 8Y, চৰি 8Y আৰু এই 8Yটো এইফালে গুচি আহিলে আপোনাৰ 32Y প্লাছটো এইফালে আহিলে মাইনাছ হ'ব, 40 মাইনাছ 8Y ইকুৱেল 32Y ইকুৱেল 320 আৰু গতিকে Y ইজ ইকুৱেল টু আপোনাৰ 32টো এইফালে পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হৈ যাব। 320ক 32এ হৰণ কৰিলে আপোনাৰ 10, Y মানটো 10 মানে B মানটো 10। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি, 10 দিন। 10 দিন। এইধৰণে আপোনাৰ দুজনে মিলি কামটো সম্পূৰ্ণ কৰা দিন আৰু তাৰ এজনে মিলি সম্পূৰ্ণ কৰা দিনৰ মান দিয়া থাকিলে আপোনাৰ XY ডিভাইডেড বাই X প্লাছ Y এই সূত্ৰটোত আপোনাৰ যিজনৰ দিন দিয়া থাকে সেইটো মান বহাই দিলে এইটো উত্তৰ ওলাই যাব। খুব বেছি আপোনাৰ 10 পৰা 15 ছেকেণ্ডৰ ভিতৰত ইয়াৰ উত্তৰ আপুনি পাই যাব। এই ধৰণৰ কুৱেশ্যন কৰা আৰু এটা পদ্ধতি আছে, সেইটো মই দেখুৱাই দিছোঁ। ইয়াত আপোনাৰ এৰ মান দিয়া আছে, এ এটা কাম সম্পূৰ্ণ কৰে আপোনাৰ 40 ডেজ আৰু এ আৰু বি দুয়ো মিলি মানে এ প্লাছ বি দুয়ো মিলি কামটো সম্পূৰ্ণ কৰে আপোনাৰ 8 দিনত। ইয়াত আপুনি কি কৰিব লাগিব, দুইটাৰে আপুনি LCM ল'লে 40 আৰু 8ৰ LCM আপোনাৰ 40 হ'ব।
এইটো 40ৰ এলচিএম হ'লে 1 হ'ব আৰু 8 আপোনাৰ 5। ইয়াত আপোনাৰ যিহেতু বিৰ মান উলিয়াবলৈ দিছে, গতিকে আপুনি এলচিএম লৈ এৰ মান যিটো পালে সেইটো আপোনাৰ a + bৰ পৰা মাইনাছ কৰি দিব। a + bৰ মান হৈছে 5 আৰু এৰ মান হৈছে 1, মানে 5 - 1 = 4। আৰু এইটো যিটো সংখ্যা পাব সেইটোৱে আপুনি এই এলচিএম সংখ্যাটোক হৰণ কৰিলে ইয়াৰ আনচাৰটো ওলাই যাব। 4য়ে 40ক হৰণ কৰিলে 10, এইটোৱে আপোনাৰ আনচাৰটো 10 দিন। এইটো এটা পদ্ধতিটো কৰিব পাৰে, যিটো পদ্ধতি ভাল লাগে সেইটোতে কৰিব। মেক্সিমাম আপোনাৰ 20 ছেকেণ্ডৰ ভিতৰত ইয়াৰ আনচাৰটো আপোনাৰ ওলাব লাগে। এইটো আপোনাৰ টাইপছ 3 হয়। 3জন মানুহৰ কামৰ বৰ্ণনা যদি দিয়া থাকে তেতিয়া কি ধৰণে উলিয়াব? যেনে ইয়াত দিয়া আছে এ এটা কাম 20 দিনত সম্পূৰ্ণ কৰে, বি সেই কামটো 12 দিনত কৰে আৰু চি এ 15 দিনত সম্পূৰ্ণ কৰে। এতিয়া আটাইকেইজনে মিলি সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব? আমি দুজনে সম্পূৰ্ণ কৰা কামৰ দিনৰ সংখ্যা দিয়া থাকিলে আমি কি ধৰণে কৰিব লাগিব সেইটো অলৰেডি আমি গম পালোঁ, তাৰ সূত্ৰটো আমি গম পালোঁ। এতিয়া 3জনৰ ক্ষেত্ৰত আমি কি কৰিম? 3জনৰ ক্ষেত্ৰত আপোনাৰ এটা সূত্ৰ আছে, সেইটো সূত্ৰত সংখ্যাবোৰ পাতি দিলে উত্তৰ ওলাই যাব, একো টান নহয়। সেইটো হৈছে আপোনাৰ XYZ ডিভাইডেড বাই XY প্লাছ YZ প্লাছ ZX। যদি আপোনাৰ 3জনে মিলি কিমান দিনত সম্পূৰ্ণ কৰিব বুলি যদি কুৱেশ্যন কৰে, তেতিয়া আপুনি এই সূত্ৰটোত সংখ্যাখিনি পাতি দিব, ইয়াৰ উত্তৰ আপোনাৰ ওলাই যাব। এতিয়া আমি ইয়াত সংখ্যাখিনি পাতি দিওঁ। এক্সৰ মান ইয়াত এক্স হৈছে এ, ৱাই হৈছে বি আৰু জেড হৈছে চি, সেইটো আপোনালোকে মন কৰিব। গতিকে এক্সৰ মান হ'লে এৰ মান হ'ব, এৰ মান হৈ গ'ল আপোনাৰ 20, ৱাই মান হ'ল আপোনাৰ 12 আৰু জেড মানে চিৰ মান হ'ল আপোনাৰ 15। এইকেইটা আপোনাৰ পূৰণ হ'ব আৰু তলত সেইমতে এক্স 20 পূৰণ ৱাই 12 যোগ ৱাই 12 পূৰণ জেডৰ মান 15 আৰু এইফালে আপোনাৰ প্লাছ জেডৰ মান আপোনাৰ 15 পূৰণ এক্সৰ মান 20। সংখ্যাখিনি পাতি দিলোঁ। এইটো আপোনাৰ যোগ আৰু পূৰণ হৰণ কৰিলে ইয়াৰ উত্তৰটো আপোনাৰ ওলাই যাব। এয়া আপোনাৰ 20 পূৰণ 12 2 বাৰ 24 240 যোগ আপোনাৰ 12 পূৰণ 15 180 প্লাছ 15 পূৰণ 20 2 15 30 300 আৰু ওপৰত আপোনাৰ 2 বাৰ 24 240 পূৰণ আপোনাৰ 15। এই গোটেইকেইটা আপোনাৰ যদি যোগ কৰে এইটো হৈ গ'ল আপোনাৰ 240 যোগ 180 যোগ 300 আপোনাৰ 720 আৰু ওপৰত আপোনাৰ 240 ইনটু 15 0 কাটি দিলোঁ। 24 62 আপোনাৰ 3 বাৰ যাব আৰু 3 15 আপোনাৰ 5 বাৰ, মানে আনচাৰ 5, অৰ্থাৎ 5 ডেজ। ইয়াত আপোনাৰ অপশ্যন 1 নম্বৰটো আহি গ'ল 5 দিন। এই ধৰণে আপুনি 3জনৰ মান দিয়া থাকিলে আপুনি এইটো সূত্ৰত কৰিব পাৰে। উত্তৰ উলিয়াবলৈ একদম সহজ, খুব তৎক্ষণাত আপোনাৰ উত্তৰ ওলাই যাব। এনেকুৱা কুৱেশ্যনৰ আৰু এটা একেবাৰে সহজ পদ্ধতি আছে আপোনাৰ, সেইটো হৈছে ৱৰ্ক ডিভাইডেড বাই টাইম। ৱৰ্ক ডিভাইডেড বাই টাইমত কৰিলে হৈ গ'ল। যেনে আপোনাৰ এ ৱৰ্ক হৈছে এটা কাম, টাইম লাগিছে আপোনাৰ 20 দিন। সেইধৰণে আপোনাৰ বি এটা কাম 12 দিন, চি আপোনাৰ এটা কাম টাইম লাগিছে আপোনাৰ 15 দিন। এই গোটেইকেইটা আপোনাৰ যোগ কৰিলে 1 + 1 ডিভাইড বাই 20 প্লাছ 1 ডিভাইডেড বাই 12 প্লাছ 1 ডিভাইডেড বাই 15 20 12 15 তিনিটাৰে এলচিএম লৈ লওক। এলচিএম হ'ব আপোনাৰ 60, 20 3 3 এগুণে 3 12 5 5 12 60 5 এগুণে 5 15 60 হৰণ কৰিলে 4 আৰু 4 এগুণে 4 60 ওপৰত হৈ গ'লে আপোনাৰ 3 যোগ 5 যোগ 4 12 12 গুণে 12 5 12 1/5। আমাক ইয়াত আপোনাৰ টাইমটো লাগে, কামটো নালাগে। টাইম ডিভাইডেড বাই ৱৰ্ক ডিভাইডেড বাই টাইম, গতিকে টাইমটো হৈ গ'ল আপোনাৰ 5, আনচাৰ হৈ গ'ল 5 ডেজ। একেই যিটো পদ্ধতি ভাল লাগে, এইটো অলপ ইজি পদ্ধতি হয় ইয়াতকৈ তিনিটাৰ ক্ষেত্ৰত, গতিকে আপুনি এইটো পদ্ধতি অৱলম্বন কৰি আনচাৰটো উলিয়াব পাৰে। ধন্যবাদ। কথাখিনি যদি সহায় হৈছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাইম এণ্ড ৱৰ্কৰ আপোনাৰ পাৰ্ট 2টো খুব সোনকালে আপলোড কৰিম, তাত আৰু কিছুমান টিপছ দিয়া থাকিব।